এতিয়া ৰাইজ আপোনালোকক মই কেইটামান কথা কম যাতে ভাত খাই নাহিলেও ভোকটো পলাই যায় ঠিক আছে ভোক পলোৱা কেইটামান কথা কম আপোনালোকক কেইটামান ভিটামিন পোৱা কথা কম ঠিক আছে এতিয়া আপোনালোকে চাওক ইলেকশ্যনৰ আগত যেতিয়া মই মানুহক আহিছিলো মই খুদিছিলো কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন তেতিয়া আধা মানুহ হাত দাঙে আধা মানুহ হাত নাদাঙে এতিয়া মই খুদিম কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক এতিয়া চাওক সবে হাত দাঙি দিলে যোৱাবাৰ কৈছিলো ৰেচন কাৰ্ড নাথাকা মানুহক ৰেচন কাৰ্ড দিম সবে ৰেচন কাৰ্ড পালে যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলো তেতিয়া মানুহে কৈছিলে যে এইবিলাক ভেলকিবাজি ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব 830 টকাৰ অৰুণোদয় 1250 টকা হল 17 লাখ অৰুণোদয় আছিলে এতিয়া 28 লাখ হল এই বছৰ অৰুণোদয় আৰু 3-4 লাখ মহিলাক আমি দিবৰ বাবে সিদ্ধান্ত লৈছো এতিয়া মই এইবাৰ কৈছো যোৱাবাৰ ৰেচন কাৰ্ডত হাত উঠাইছিলো এইবাৰ অৰুণোদয়ত হাত উঠাম তাৰো কাৰণ আছে মই পিছত কম কোনে কোনে অৰুণোদয় পাই আছে হাত উঠাওক কাৰ কাৰ অৰুণোদয় আছে হাত উঠাওক এতিয়া আপোনালোকে চাওক ৰেচন কাৰ্ডত হাত উঠোৱা মানুহ বেছি কিন্তু অৰুণোদয়ত হাত উঠোৱা মানুহ ৰেচন কাৰ্ডকৈ কম এতিয়া আমি যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে একটা অৰুণোদয় জাপি দিও তেতিয়া সব খুশি হ'ব কি নাই খুশি হবে কি নাই তো এতিয়া এইবাৰ মোৰ কাম হৈছে যে যাৰ ঘৰত ৰেচন কাৰ্ড তাৰ ঘৰতে অৰুণোদয় ৰেচন কাৰ্ড থাকিলে অৰুণোদয় পালো ৰেচন কাৰ্ড থাকিলে উজ্জ্বলা গেছ পালো 300 টকা সিলিন্ডাৰৰ দাম কম 510 টকাত উজ্জ্বলা মানুহে সিলিন্ডাৰ পায় প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাৰ্ড পাম ৰেচন কাৰ্ড থাকিলে 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেন্টত আমি পইচা দিব নালাগে এতিয়া মই আৰু এটা কথা ভাবি আছো যে ৰেচন কাৰ্ড যাৰ ঘৰত আছে সেই পৰিয়ালৰ এজন মুৰব্বী মানুহ থাকে এই মুৰব্বী মানুহজনৰ যদি কিবা কাৰণত ভগৱানে নকৰক এক্সিডেন্ট হল মৃত্যু হল ঘৰখনটো একেবাৰে ভাঙি যায় এইবাৰ আমি কৰিব খুজিছো কি যে ৰেচন কাৰ্ডৰ মুৰব্বী মানুহজনক আমি একটা ইন্স্যুরেন্স কৰাই দিম এই ইন্স্যুরেন্সটোত পাব্লিকে টকা দিব নালাগে টকা গভৰ্ণমেণ্টে দিব প্ৰিমিয়াম গভৰ্ণমেণ্টে দিব কিন্তু মৃত্যু হলে এক্সিডেন্ট হলে টকাটো পাব্লিকে পাব তাৰমানে এটা ৰেচন কাৰ্ডৰ কিমান বাচ্চা হল এটা ৰেচন কাৰ্ডৰ নাম্বাৰ 1 বাচ্চা অৰুণোদয় নাম্বাৰ 2 বাচ্চা আয়ুষ্মান ভাৰত নাম্বাৰ 3 বাচ্চা উজ্জ্বলা গ্যাস নাম্বাৰ 4 বাচ্চা কোনটো হল ইন্স্যুরেন্স একটা ৰেচন কাৰ্ডৰ 4টা বাচ্চা কিন্তু আমাৰ বাচ্চা দুটাই হ'ব লাগে দেই আমাৰ মানুহৰ বাচ্চা দুটা থাকিব লাগে ঠিক আছে মানুহৰ বেটা বেটি আকৌ আপোনালোকে বঢ়াই নিদিব যে একটা ৰেচন কাৰ্ডৰ 4টা বাচ্চা হয় গতিকে আমাৰো 4টা বাচ্চা হ'ব লাগে হেতু নকৰিব দুইটাই হ'ব নহয় না দুইটা না 4টা বাচ্চা দুটা ঠিক আছে দুটাতকৈ বেছি ওপৰত যাব নালাগে যোনে আগত গল আৰু আল্লাহ দিছে বুলি এতিয়া আৰু ক'ব নালাগে আৰু ঠিক আছে